তো আহি শেষত আহি পাই গ'লোঁ আমাৰ ৰাজা ঠাকুৰ মন্দিৰ। এতিয়া শুৱনি আমাৰ গাঁওখনি ধুনীয়া ধুনীয়া প্ৰকৃতিৰে ভৰা, দেখিবলৈ খুবেই ধুনীয়া। আপোনালোকে আহিব ইয়াতে নিশ্চয়। বহাগৰ 1 তাৰিখে আমাৰ ইয়াতে বহুতেই ডাঙৰ পূজা হয়। যোৱাবাৰ ক'ভিডৰ কাৰণে নহ'ল, গতিকে এই বছৰ কি হয় বা গম নাপাওঁ ইমান ভালকৈ। তো ব'লক আৰম্ভ। Hey dosto, sok hey black sok bajrangi. Basta tarahi ko kung লগতে বন্ধু এটা ফটো উঠাত তামাম ব্যস্ত। পানির দিগদার হবো। পানি গেলে হম এই খানা বোতল একটা আছে খালি। একটা ভাল জায়গা আছে কিন্তু পানি নহর কারণে আমি যাব পারি না। এই গাছতলের তলা এই নামাটি দরকার। আমি খানা খাইলে কেমন করতে তুই এই গো ভালো এই দেখলাম পানি Hey dosto, finally আহি আমি পাই গ'লো এটা চিলৰ গুহা। তো বলক আপোনালোকক ভিডিঅ'টো দেখাব চেষ্টা কৰিম। এইখন আপোনালোকে দেখিব পাৰিছে চাইনবোৰ্ডখন। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ লগতে এটা সৰু নিজৰা ধুনীয়া, এইটো চাওক আপোনালোকে দেখিব পাৰিছে। এইটো হ'ল আপোনাৰ সৰু তাৰে লগত এটা বৈ যোৱা ধুনীয়া নিজৰা, তো আপোনালোকে দেখিব পাৰিছে। যদি আপোনালোকে আহিব ইচ্ছা কৰে তেতিয়াহ'লে ইয়ালৈ আহিব পাৰে। মোৰ লগত আহিছে ৰবেন। এই ৰবেন হাই বুলি কোৱা। তাৰমানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ কোৱাচোন। ভিডিঅ'বিলাক চাবি আৰু ছাবস্ক্ৰাইব আৰু লাইক শ্বেয়াৰ চবতে কৰি দিবি। বন্ধু বান্ধৱীবিলাক লগতে ভাল ভাল কমেণ্ট কৰিবি। এতিয়া বলক আমি বাঘৰ গুহাটোলৈ যাওঁ, আহক। এই দোস্ত চাওক, এইবিলাক আমাৰ ইয়াতে লোকেল প্ৰকৃতিক দৃশ্য কি ধুনীয়া, ইমান যে ধুনীয়া মানে কি ক'ম আৰু। ইমান হয়তো আপোনালোকে এনেকুৱা দৃশ্য পাৰ্কত গ'লেও দেখিবলৈ নাপাব। আমাৰ ইয়াতে আহক, আপোনালোকে সুন্দৰ সুন্দৰ দৃশ্য চাই ধুনীয়া চাই এনজয় কৰক। তো আহক আমি গুফাটোলৈ যাওঁ। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আহি থাকক আপোনালোকে, মোৰ লগে লগে চাই থাকক ভিডিঅ'বোৰ আগলৈ কেনেকুৱা হ'ব দৃশ্যবিলাক। এয়া চাওক, ইয়াতে হেনো আগত ডাঙৰ ডাঙৰ বাঘ আছিলে, কিন্তু বৰ্তমান এতিয়া মানুহৰ সংখ্যা বেছি হোৱাৰ কাৰণে বাঘবিলাক নোহোৱা হ'ল। কি কৰিবি আৰু, দুখৰ কথা। এতিয়া মানুহৰ কাৰণে বাঘবিলাক থাকিব জগাই নোহোৱা হ'ল।
চাইডটো এটা সৰু চাইড গুফাটোৰ ভিতৰত নোযোৱালৈকে একবাৰ আমাৰ গাঁওখনিকে চাই লওক নে কি কওঁ বন্ধুসকল। তো আহক আমাৰ গাঁওখন একবাৰ চাই লওঁ। আমাৰ গাঁওখন দেখিবলৈ খুবেই ধুনীয়া হয়। তো এতিয়া আহক গুফাটোৰ ভিতৰলৈ সোমাই যাওঁ বন্ধুসকল। এইটোৱে হ'ল গুফাটো। তো বলক ভিতৰলৈ সোমাই যাওঁ। এই দোস্ত দেখিব পাৰিছে আমি এতিয়া বাঘৰ গুহালৈ যাই আছো। বম ডাঙৰ গুহা। আপোনালোকে আহিব পাৰে ইয়াতে কেতিয়াবা। ইয়াত কিন্তু ফটো লয় ৰাতি ৰাতি। ইয়াতে হেনো আগত বম ডাঙৰ ডাঙৰ বাঘ আছিলে, কিন্তু বৰ্তমান এতিয়া নাই। এতিয়া মানুহৰ উৎপাদৰ কাৰণে বাঘবিলাক নোহোৱা হৈ গ'ল। তো বন্ধুসকল যদি আপোনালোকে ইয়াতে আহিব বিচাৰে তেনেহ'লে আহিব পাৰে। ধুনীয়া জেগা হয় এইটো। কি ক'ম আৰু ইমান যে ধুনীয়া, কি ক'ম আৰু আপোনালোকক। Oh my god! ডাঙৰ এইটো। তো বন্ধুসকল আপোনালোকে ভিডিঅ'টো চালে, তো ভিডিঅ'টো কেনেকুৱা পালে বা গম নাপাওঁ, ইমান এক্সপিৰিয়েঞ্চ নাই ভিডিঅ' বনোৱাৰ ভিতৰত। তো যদি ভিডিঅ'টো ভাল লাগছে তেনেহ'লে মোৰ চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।